Welcome to ceyone Nutrition. Make a good health. Use natural product, no side effect. আমাৰ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকৰ আগত কিছুমান পুষ্টিকৰ খাদ্য সামগ্ৰী বা প্ৰডাক্টৰ বিষয়ে জনোৱা হয় আৰু ইয়াৰ লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে জনোৱা হয়। সেয়েহে এই JMS নেটৱৰ্ক চেনেলটো যদি আপোনাৰ কাৰণে উপকাৰী হয় তেন্তে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আমাৰ এই চেনেলটোৰ এটাই উদ্দেশ্য যাতে আপুনি এটা সুস্থ প্ৰডাক্ট ব্যৱহাৰ কৰক, এটা সুস্থ শৰীৰৰ গৰাকী হওক আৰু লগতে এটা সুস্থ জীৱন যাপন কৰক। তাৰে কামনাৰে আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' দাঙি ধৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক। আজি আপোনালোকৰ আগত ceyone নিউট্ৰি ইণ্ডিয়াৰ দুটা প্ৰডাক্টৰ ৰিজাল্টৰ বিষয়ে জনাব ওলাইছোঁ। এটা প্ৰডাক্ট হৈছে আপোনাৰ স্পাইৰুলিনা আৰু এটা হৈছে ceyone প্ৰটিন ছাপ্লিমেণ্ট। স্পাইৰুলিনা WHO মতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে পৃথিৱীৰ ভিতৰত আপোনাৰ যিমানবিলাক ফুড ছাপ্লিমেণ্ট আছে তাৰ ভিতৰত আপোনাৰ নাম্বাৰ 1 ৰেংকত আছে। আৰু এই স্পাইৰুলিনা হৈছে আপোনাৰ সাগৰৰ তলত পোৱা এবিধ শেলাই আৰু ই হাৰ্টৰ কাৰণে বহুত উপকাৰী। আৰু ইয়াৰ লগতে আপোনাৰ ceyone প্ৰটিন ছাপ্লিমেণ্ট যিটো আপোনাৰ চুগাৰ ফ্ৰী প্ৰটিন ছাপ্লিমেণ্ট হয় আৰু ইয়াৰ লগতে আপোনাৰ ভিটামিন B12ৰ পৰা ধৰি যিমানখিনি আপোনাৰ মিনাৰেলছ লাগতিয়াল শৰীৰত এই গোটেইখিনি আপোনাৰ ইয়াত পোৱা যায়। আৰু এই প্ৰডাক্টটো আপোনাৰ স্পেচিয়েলি এজনী গাই গৰুৱে যেতিয়া পোৱালি দিয়ে তাৰ 6 ঘণ্টাৰ ভিতৰত যিটো আপোনাৰ গাখীৰ ওলায় তাৰ পৰা আপোনাৰ ইয়াক বনোৱা হৈছে। 100% নেচাৰেল হয়, ইয়াৰ পৰা কোনো ধৰণৰ ছাইড এফেক্ট নাই আৰু ই আপোনাৰ চুগাৰ ফ্ৰী হয়। তো আজিৰ ডেটত এই প্ৰডাক্ট দুটা ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে মই আপোনালোকৰ আগত জনাবলৈ ওলাইছোঁ। আপোনাৰ নামটো ক'বচোন। মোৰ নাম শ্ৰী পৱন চন্দ্ৰ দাস। আপোনাৰ এড্ৰেছটো? দেৰগাঁও লাহতি। দেৰগাঁও লাহতি ন? আপোনাৰ দেহৰ কেনেকুৱা সমস্যা আছিলে? মোৰ মানে মই অলপ উশাহ নিশাহত কষ্ট পাইছিলোঁ। হয় হয়। তাৰোপৰি মানে কি মই অলপ গধুৰ কাম কৰিলে মোৰ মানে অলপ ফোপনি জাতীয় হয় এটা চিন্তাম আহে। হয় হয়। মানে আপোনাৰ মানে উশাহ নিশাহ লোৱাত অলপ সমস্যা হৈছিল। তো তাৰ কাৰণে আপুনি কোনটো প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে? তাৰ কাৰণে মই এইটো ন? এই প্ৰডাক্টটো ব্যৱহাৰ কৰিছিলোঁ। এইটো আপোনাৰ প্ৰডাক্টটো ব্যৱহাৰ কৰি মই যথেষ্ট মানে আপুনি সুফল পাইছে ন ইয়াৰ পৰা? এইটো আপোনাৰ প্ৰডাক্টটোৰ নাম হৈছে ceyone আপোনাৰ স্পাইৰুলিনা। তো ইয়াৰ লগতে আপুনি অন্য কিবা বেলেগ প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে নেকি? হয়, তাৰ লগতে মই এইটো ceyone প্ৰটিন ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিও মই যথেষ্ট সুফল পাইছোঁ। হয়, আপোনাক মই জনাব বিচাৰিছোঁ এই প্ৰডাক্টটো হৈছে আপোনাৰ চুগাৰ ফ্ৰী আৰু এই প্ৰডাক্টটো আপোনাৰ এজনী গাই গৰুৱে যেতিয়া পোৱালি দিয়াৰ 6 ঘণ্টাৰ ভিতৰত যিটো গাখীৰ ওলায় তাৰ পৰা আপোনাৰ ইয়াক বনোৱা হৈছে। মানে এই দুটা প্ৰডাক্ট ব্যৱহাৰ কৰি আপুনি মানে যথেষ্টখিনি সুফল পাইছে। তো আপোনাৰ যিটো সমস্যা আছিলে তো অন্য এজনৰ যদি চেম একে সমস্যা থাকে মই তেখেতকো এই বিষয়ে ক'ম যে তেখেতেও এই দুটা প্ৰডাক্ট হয় ব্যৱহাৰ কৰি যথেষ্ট সুফল পাব। তো ধন্যবাদ থাকিলে আপোনালৈ, আপোনাৰ যিটো অভিজ্ঞতা আপুনি আমাৰ আগত জনোৱাৰ কাৰণে ধন্যবাদ। আপোনালৈ এটা বিনম্ৰ অনুৰোধ, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি আপুনি ভাবে তেন্তে আপোনাৰ ফেচবুক আৰু হোৱাটছএপৰ মাধ্যমেৰে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই JMS নেটৱৰ্ক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো এবাৰ প্ৰেছ কৰিব যাতে আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আৰু আমাৰ ইয়াতে এটা ফ্ৰী ডিষ্ট্ৰিবিউটৰৰ সুবিধা আছে। আপুনি আপোনাৰ ঠাইত বা আপোনাৰ অঞ্চলত এই প্ৰডাক্টটো যদি আপুনি যোগান ধৰিব বিচাৰে তেন্তে এই নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰে 7002924956। আৰু আপোনাৰ এটা সুস্থ শৰীৰৰ কামনাৰে আজি আমাৰ ভিডিঅ'টো সামৰিছোঁ আৰু আকৌ আপোনাক এবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।